নীৰক জু দেখুৱা তাতে হাতী আছে নে জানো আৰু এতিয়া কেনেকুৱা হ'ল নাজানো মই এবাৰ সেকেন্ড টাইম যাম আগতে বিয়া নোহোৱা আগত 2000 কেতিয়া গৈছিলো 7 মানত গৈছিলো নেকি তেতিয়া এবাৰ তেতিয়া মানে গৈছিলো কাৰণে ইমানো ভাল লগা নাছিলে এইবাৰ কেনেকুৱা এতিয়া কিমান দিনৰ মূৰত যাম কেনেকুৱা হৈছে বা জুখন অলপ দেখুৱাই দিম গুটেখন নুঘুৰো ভাগৰ লাগিব ন গুটেখন ঘূৰিলে আৰু নীৰও ভাল পাব তাক সদায় বান্দৰ গড় হাতী এইবোৰ কৈ থাকো ন দেখুৱাই থাকো আৰু চৰাই চিৰিকটিবিলাক সি ভাল পাব বস্তুটোৱে ভাল পুৰা ৰাতিপুৱা ফুই কাম চাম কৰি উলাইব লাগে আমি যদি সোনকালে ওলাব বিচাৰে আগতে ভাবি থব কি পিন্ধিব সোনকালে একেবাৰে ওলাই যাব যেতিয়া পিন্ধি থকা হয় তেতিয়া ক'লে একো লাভ নাই আৰু ছোৱালীবিলাকৰতো নহয় ন ক'বলৈ গ'লেতো আৰু কাপোৰটো কাৰণ তাহাঁতি নাভাবে একেলগে 5টা কাপোৰ ওলাই থৈ দিয়ে তাতে ভাবিব যে ইটো পিন্ধো নে সিটো পিন্ধো নে সিটো পিন্ধো সবতে কনফিউজন হৈ যায় ইটো পিন্ধিলে ভাল লাগিব নেকি আমাৰ নাই আমি এটাই ভাবি থৈ দিলো সেইটো নহয় ল'ৰা মানুহৰ 5 মিনিটতে গা ধোৱা হৈ গ'ল কাপোৰ পিন্ধিলা ওলালা কিন্তু মোৰ ৰাতিপুৱাতে গা চা ধুই গোটেই কাম কৰি মেলি আৰু মানে শেষলৈকে কামৰ চেচেন হয় ঠিক আছে তথাপিতো ভালেই লাগে এইবোৰ কৰি পেলি নহ'লেনো কি কৰি থাকিম ন ঠিক আছে আহক আমাৰ লগত যে হাতী চাব বান্দৰ চাব ন পাপা হা এইটো পাপা আগত বহিছে পাপা লাগিব ন ৱাও এইযোৰ ভাল লাগিছে দেই চশমাযোৰ ইমান ধুনীয়া এইটো মাৰ চশমাযোৰ মোৰ নিজৰ চশমা কিনাই নহয় জু পৰিৱেশটো ইমান ভাল লাগিছে চাৰিফালে গছ গছনি হানো ক'ত আহিছা কেনেকৈ কৰিছে শুনিছা আৱাজ শুনিছা আনো ইয়াতে পুৰা গিবনবোৰে চিঞৰি আছে কেনেকুৱা চিঞৰিছে মানে পুৰা জুইলে অহা নিচিনা লাগিছে আৰু ক'ত আছে জানো টিকেট কটাটো আমি যোৱা দিনাখন মানুহ আছিলে লাইন দেখিছে আৰু মাক দেউতাকবিলাকেতো সৰু ল'ৰা ছোৱালীবোৰ লৈ আনে তাহাঁতিও ভাল পায় আহি পেলাই আৰু ইহঁত এডাল্টৰ 33 লয় ইয়াতে জিপে কাৰ্ড লয় কিন্তু কেছ নলয় ইয়াতে আৰু অনলাইনো বুক কৰিব পাৰে ইয়াতে এই গিবনবিলাকৰ কাৰণে জু ফিলটো আহে মানে পুৰা চিঞৰ বাখৰ কৰি থাকেতো মাংকি বুলিয়ে কম মাংকি হয় এফালে বাঘ আছে ন ভাল লাগিছে ৰাস্তাটো দেই নাই সেইটোত কি আছে এফালি লৈ না এফালি হৰ্ণবিল ন এইটো নি চাইছানে চৰাই চোৱা আনো সেইটো চৰাই চোৱা এইটো মাকাও সেইটো দেখিছা কি ধুনীয়া য়েল্লো এণ্ড ব্লু এইকেইটা ভালকে পুৰা ভিজিবল হয় নেটখনৰ কাৰণে ন এখন থাকক ইয়াতে এইটো এটা বেলেগ প্ৰজাতিৰ ছাগলী হয় আনো এতিয়া পুপু চাব গৈছে পুপু ও পোৱালি আছে এইটো পুপু স্যার এই দেখা নাই তো জেগাত জিৰাফ আৰু জিব্ৰা একেলগে থাকে জিব্ৰা দুটা আৰু জিৰাফ দুটা আছে আৰু ওচৰতে চাম্বাৰ আছে নীৰ হেনাখন পুৰা শান্ত হিষ্ট ভাবিছে চাই থকা জীৱ জন্তুবোৰ কেনেকৈ ওলালেহি পুৰা টেনচন হৈ গৈছে তাৰ ইমান গৰম ছাতি মেলি লৈছোঁ পুৰা
সেইটো আৰু তেনেকুৱা গাড়ীও থাকে বহুত দূৰত যে দেখিছে গাড়ীখন তেতিয়া অলপ বয়সস্থ মানুহৰ কাৰণে দিগদাৰ নহয় গাড়ীত উঠি আপুনি গোটেইখন ফুৰাই দিয়ে আৰু হেড 50 টকাকৈ লয় কোনোবাই যদি নামি চাব বিচাৰে নামি তাত চাবও পাৰে আৰু কোনোবাই যদি এক ৰাউণ্ড মাৰিব বিচাৰে মাৰিব পাৰে তাতে জুখনটো বহুত ডাঙৰ ন ভাগৰ লাগি যায় আৰু গৰমকালিতো যোৱাটো সম্ভৱেই নহয় আমি যোৱা দিনাখনলৈকে ঠিক আৰু এতিয়াতো গৰমে পৰিছে যাব নোৱাৰি গৰমত কোনো নাই নি আৰু কিয় ভাল লাগিছে ন ভাল লাগে ন এইখনত চাবা দেই মিনতি বি ওপৰত আছে সেইকেইটা দেখিছে মাংস খাই আছে ইমান মানে ভিতৰত সোমাই আছে নহয় ধৰিবই নোৱাৰি আৰু গিলৰ ভিতৰত হাতখন ভৰাবলৈ ভয় লাগে বেয়া লগা নাই খালি চিৰিকেইটাতহে নি লাহে লাহে আহা দেই আৰু ইয়াতে ভালুক আছে আৰু এটা বাহিৰত আছে এইটো কিবা খাই আছে তাহাঁতি ভালুক বুলি মাতে ভালুক আৰু এইটো বনৰ ৰজা শুই আছে বাঘ দুটা আৰু ইফালে এটা আছে আৰু আমি যোৱা টাইমত মেক্সিমাম চবেই শুইয়ে আছে এইটোৱে নেকি খাই দিছিলে যে মানুহটো হাত এখন লায়নটো আমি দেখি পোৱা নাই এইটো চা লায়নটো প্ৰথমতে মই গড়কেইটা ষ্টেচু বুলি ভাবিছিলোঁ যেনেকৈ ৰখি আছে একো লৰচৰ নকৰাকৈ আৰু কাষত এইকেইটা হৰিণা ওচৰতে আছে ইয়াতে আহি বেয়া লগা নাই কোনোবা যদি আহিম বুলি ভাবে আহিব পাৰে ভাল লাগে চাই পেলাই আৰু এই ভালচাৰ হয় শগুন আপোনালোকে ধৰিব পাৰিছেনে গম নাপাওঁ সেইকেইটাও দূৰত আছে আৰু আমাক গাড়ীখনে লৈ গ'ল সেইখিনি পৰা আকৌ লৈ যাম বুলি ক'লে ষ্টেচন আছে মানে 1 2 3 4কৈ কিন্তু নাহিলে এতিয়া সেইকাৰণে আমি খোজকাঢ়ি আহিছোঁ আৰু ফাইনেলি গাড়ীখন পালোঁ তাতে উঠিলোঁ আৰু এনেকুৱা গাড়ীবোৰত উঠি মোৰ যে ইমান ভাল লাগে তাতে মোৰ ভিডিঅ'টো শেষ কৰাই নহ'লে ভাবিছোঁ ভিডিঅ'টো একেবাৰে শেষ কৰি দিওঁ জুত গৈ কিন্তু ভাল লাগিলে যাব পাৰে যোন যাম বুলি ভাবিছে কিন্তু অকণমান ঠাণ্ডা ভাৱটো থাকিলে যাবলৈ বেছি ভাল গৰমকালি ইমান যাবলৈ ভাল নহ'ব বহুত গৰম হ'ব তাতে এনেওতো গুৱাহাটীত বহুত বেছি গৰমেই হয় আৰু আমাৰ তাতে বহুত কিবা কিবি চাবলৈ থাকিলেই আৰু ইমান মানে সময় নহ'লে আৰু সৰু মানে নিৰহঁতক লৈ গৈছোঁ ন বহুত দিগদাৰো হয় বেছি দেৰি হৈ গ'লে তথাপিতো মোটামুটি তাতে গৈ ভালেই লাগিলে আৰু তাতে অনলাইন পে'মেণ্টহে হয় তাতে কেছ নচলে তাতে আৰু ডেবিট কাৰ্ড এইবোৰ কাৰ্ড জিপে এইবোৰ চলে যোন যাম বুলি ভাবিছে যাব পাৰে ঠিক আছে তেতিয়াহ'লে মই আজি ভিডিঅ'টো ইয়াতে শেষ কৰিছোঁ আশা কৰিছোঁ এই ভিডিঅ'টো আপোনালোকৰ ভাল লাগিলে যদি অলপ হ'লেও ভাল লাগিলে প্লিজ লাইক এণ্ড ছাবস্ক্ৰাইব কৰিব যিসকল মোক নতুনকৈ চাই আছে ঠিক আছে তেতিয়াহ'লে আজিলৈ আহিছোঁ বাই বাই